Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া ৰাতিপুৱাৰ পৰাই মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই বিচনা পাৰোঁ আৰু মানে ৰাতিপুৱা উঠিছোঁ, উঠি মেলি ব্ৰাছ চাছ কৰি পেলাই চাহ পানী খাই লৈছোঁ। এতিয়া মই কাম কৰিম আৰু কাম কৰিবৰ কাৰণে আৰম্ভ কৰিম, মানে বিচনাখনৰ পৰাই কাম আৰম্ভ। গতিকে এতিয়া মই বিচনা পাৰিম, তাৰপিছত ঘৰ ঝাৰু দিম। আপোনালোকক দেখুৱাই থাকিম আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে। মোবাইল আৰু এইখন মানে ইয়াত খুলি থৈ দিওঁ, কাৰণ মানে মচোতে ঝাৰু দিওঁতে ভাল হয়, সুবিধা হয়। কি কাৰণে ঘৰটা মানে বনাবলৈ কাপোৰ জমা থাকে, বনাব লাগিব চিনি কোন হয় ইমান কাপোৰ কি হয় কি কাৰণে হয় কি কাৰণে দৰকাৰ কাৰণে এইবিলাক মিস্ত্ৰীৰ কাম কৰি আছে, দেখিছে আপোনালোকে। আপোনালোকক দেখুৱাই দিছোঁ অকণমান। ঘৰৰ কাম কৰি আছে বৰ্তমান। এতিয়া ঘৰকেইটা মুচি লওঁ মই, মুচি লৈ মানে গা ধুব যাম এতিয়া। আহি গ'লোঁ এতিয়া মই গা ধুই, আৰু এতিয়া মুখত মানে একো লগোৱা নাই। মই লগাই আছোঁ বৰ্তমান এইটো নেভিয়াটো লগাই আছোঁ। নেভিয়াটো মানে এতিয়া লগাম আৰু মুখত ক্ৰীম। ভাত খালোঁ, ভাত খাই বাচন চাচন ধুই একেবাৰে ৰেডি হৈ লৈছোঁ। আৰু এতিয়া মানে মোক পেটলিয়ে মানে এইবোৰে ওলাই লৈছে পুৰা একদম মেকআপ এটা মানে লুক দিব। কি লুক দিবি? ব্ৰাইডেল লুক দিব। তো চাই থাকক আপোনালোকে, আজি মোক ব্ৰাইডেলে কৰে নে ফুটুনিয়ে কৰে। তো চাই থাকিব শেষলৈকে ব্লগ। তাই মানে মোক ফুটুনিয়ে কৰি দিয়ে নে পিছত মানে কইনাই কৰি দিয়ে। তো চাই থাকিব শেষলৈকে ব্লগটো। তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ আমাৰ মেকআপটো। ব'লক। মেকআপ কৰাৰ আগতে মানে কিবা কিবি যে লগাই লওঁ, সেইবোৰ মানে লগালোঁ। এতিয়া প্ৰাইমাৰ লগাবি ন? এইবাৰ প্ৰাইমাৰ লগাব কিজানি। এই প্ৰাইমাৰ চাইমাৰ নলগাৰ এতিয়া মুখখন দেখোন কিবা হ'লেই দেখোন কিবা কিবি। তো চাই থাকিব আৰু মানে কি কওঁ চব বস্তু লগাই পেলাই মানে এখানে পাইমার লগাইছে পাইমার।
Bapaw. Huli daw karo ada. Aro কি লগাই অলপ চিনি অলপমান প্ৰাইমাৰটো অকল লগাইছোঁ মেকআপৰ মানে বস্তু প্ৰাইমাৰে লগাইছোঁ এতিয়ালৈকে এইবাৰ কি লগাবি কনচিলাৰ এইবাৰ বোলে কনচিলাৰ লগাবি কিবা এই ৰঙা হালধি এইগিলা কিবা ওলাইছে ৰ'ব মেকআপৰ মাজতে আপোনালোকক অলপমান দেখাই থাকিম কিন্তু আপোনালোকক ফাইনেল লুকটো মানে ভালকৈ দেখুৱাম তো চাই থাকিব লগটো শেষলৈকে ফাইনেল লুকটো চাবলৈ মানে অকণমান ৱেইট কৰিব লাগিব আৰু নে কি কয় ইমান সহজতে একো চকুত মানে চকুটুকুৰ অকণমান কিবা কৰা হ'ল আৰু এতিয়া কি কৰি আছে লুকটো দেখুৱাই থাকিম আপোনালোকক অকণমানকৈ দেখুৱাই থাকিম আৰু এনেকৈ আৰু ফাইনেল লুকটো পিছত দেখুৱাম একদম যেতিয়া হ'ব মানে কৰা তেতিয়া gom bay napai gom no gome na pag bagto makeup look টোপনি লাগিছে ভাত খাই জানেই আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে তেতিয়া গম পাই মই মানে কি ক'ম আৰু মানে মই ভাত খাই উঠি কিন্তু টোপনি মৰা অভ্যাসটো তো সেইকাৰণে আজি টোপনি মৰা নাই কাৰণে টোপনি লাগি আছে পুৰা একদম
হৈ গ'ল এতিয়া হেয়াৰ ষ্টাইল কৰিব হেয়াৰ ষ্টাইলটো কৰাৰ পিছত কাপোৰ চাপোৰ পিন্ধি কিনে একেবাৰে দেখাই দিম ফাইনেল লুক চাহ একাপ খাই লওঁ এতিয়া মেকআপ কৰি ভাগৰ লাগি গ'ল তো চাহ মানে মই মেকআপ কৰা নাই পেটলিয়ে মেকআপ কৰিছে কিন্তু মই বহুতে ভাগৰ লাগিলে চাহ একাপ খাই লওঁ ফাইনেল লুক বঢ়িয়া একদম কাপোৰ চাপোৰ পিন্ধি চ' মোৰ ফাইনেল লুকটো আপোনালোকে দেখিলে যদি আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে যদি বিচাৰে আৰু মানে পেটলিক যদি মেকআপ কৰিবৰ কাৰণে বিচাৰে মেকআপ কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ মই দি দিম আৰু মানে কণ্টেক্ট কৰিব পাৰে আৰু তাই মেকআপ কৰিব জানে মই মানে অকণমান প্ৰথমতে ধেমালি কৰিলোঁ বাৰু বান্ধৱীয়ে কৰে নে কিয়ে কৰে সেইটো কথা কিন্তু মই ফেচবুক ইনষ্টাগ্ৰামৰ কিছুমান পিকচাৰ আচলতে তাই মেকআপ কৰি দিয়ে পিকচাৰ কিছুমান মোক বহুতে মানে সোধে মই প্ৰফেশ্যনেল কিবা কৰিছোঁ নেকি মানে ফটোশ্বুট বা মেকআপ তেনেকুৱা মানে কৰিছোঁ নেকি সোধে প্ৰফেশ্যনেল কিন্তু মই আজিলৈকে তেনেকুৱা প্ৰফেশ্যনেল একো কৰা নাই তাইয়ে কৰি দিয়ে গতিকে যদি বিচাৰে তাইক তেতিয়াহ'লে মানে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ মই দি দিম আৰু ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ যি মেকআপ লাগে আপোনালোকে পাই যাব তো কণ্টেক্ট কৰিব যদি ভাল পাইছে আৰু ইয়াতে শেষ কৰি দিওঁ আজি ব্লগটো তো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই